নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ আজি মই আপোনালোকৰ আগত এটা বহুত গুৰুত্বপূৰ্ণ কথা ৰাখিবলৈ লৈছোঁ। আচলতে প্ৰথমতে মই এইটো কথা কওঁ যে এইটো এটা অডিঅ' হয়, এইটো এটা ভিডিঅ' নহয়। আপোনালোকে নিশ্চয় নিজৰ স্ক্ৰীণখন গুলপীয়া কাৰা গুলপীয়া ৰঙৰ দেখা পাই আছে, আৰু এইটো শেষলৈ কেনেকৈ থাকিব, কাৰণ এইটো এটা অডিঅ' ৰেকৰ্ডিং হয়। তো এতিয়া মই মূল কথালৈ আহিছোঁ। মই অসমীয়া জাতিৰ ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে এটা কনচেপ্ট আৱিষ্কাৰ কৰিছোঁ। মই অসমীয়া জাতিৰ ভৱিষ্যত কাল ৰক্ষা কৰিবৰ কাৰণে। কনচেপ্টটো এনেকুৱাৱে, চাওক আচলতে কেনেকৈ আৱিষ্কাৰ হ'ল মই এইটো কৈ আছোঁ। আপুনি একদিন কি হ'ল, মানে মই কিবা এটা খবৰ এটা চাই আছিলোঁ সামাজিক মাধ্যমত, যে দেশৰ কিছুমান জেগাত খ্ৰীষ্টান মিছনাৰীবিলাকে ধৰ্ম প্ৰচাৰ কৰিবলৈ বেলেগ ধৰ্মৰ মানুহক মানে খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰিছে। সেই নিউজটো চাই পেলাই মই ভাবিলোঁ যে তাৰপিছত মই ভাবি থাকিলোঁ যে খ্ৰীষ্টান মিছনাৰীসকলে ধৰ্ম প্ৰচাৰ কৰি ধৰ্মান্তৰিত কৰে বেলেগ ধৰ্মৰ মানুহক। ভাবি থাকোঁতে মই কথা ভাবিলোঁ, আমাৰ যে অসমত যে জনগাঁথনি সলনি হোৱা কথাটো যে ওলাইছে, অসমত জনগাঁথনি সলনি হৈছে, বা কিছুমান যে এনেকুৱা ধৰণৰ কথা যে সামাজিক মাধ্যমত ওলাই আছে, বিভিন্ন অভিজ্ঞ লোকে যে কৈ আছে যে এদিন বোলে অসমত বোলে অসমীয়া সংখ্যালঘু হৈ যাব, এনেকুৱা ধৰণৰ কথা যে কৈ আছে বিভিন্ন অভিজ্ঞ লোকে সামাজিক মাধ্যমত আহি পেলাই। মই ভাবিলোঁ কিয়নো যিদৰে ধৰ্ম প্ৰচাৰ কৰিবলৈ এজন বেলেগ ধৰ্মৰ মানুহক ধৰ্মান্তৰিত কৰে খ্ৰীষ্টান মিছনাৰীবিলাকে, ঠিক সেইদৰে যদি আমাৰ অসমীয়া ভাষা সংস্কৃতি যদি প্ৰচাৰ কৰিবলৈ যদি আমি বেলেগ অনা অসমীয়া, মানে যাৰ মাতৃভাষা অসমীয়া নহয়, যোন জাতিগত হয়, কিবা বেলেগ জাতিৰ হয়, বেলেগ জনগোষ্ঠীৰ হয়, তেনেকুৱা ধৰণৰ উদাহৰণ হিচাপে কোনোবা অনা অসমীয়া আছে যাৰ মাতৃভাষা ধৰক বেলেগ এটা হয়, কিবা মাতৃভাষা ধৰক তাৰ হিন্দী হয়, তো তাক যদি উৎসাহিত কৰা যায় যে আপুনি আপোনাৰ অসমীয়া ভাষাটো শিকি লওক, শিকি পেলাই নিজকে অসমীয়া বুলি গণ্য কৰক, ঘৰতো অসমীয়াত কথা পাতক, বাহিৰতো অসমীয়াত কথা পাতক, কিবা এটা কথা চিন্তা কৰিলে অসমীয়াত কথাটো চিন্তা কৰক। এনেকৈ যদি ঠিক ধৰ্ম প্ৰচাৰ কৰাৰ নিচিনাকৈ যদি আমি যদি নিজৰ অসমীয়া ভাষা সংস্কৃতি প্ৰচাৰ কৰি বেলেগ অনা অসমীয়া বা বেলেগ জাতিৰ বা মিয়া বা বেলেগ কিবা যে আছে যিবিলাক বেলেগ জাতিৰ মানুহ, ইহঁতক যদি আমি যদি নিজ অসমীয়া জাতিলৈ যদি আনিব পাৰোঁ অসমীয়া কৰিবলৈ, তেনেহ'লে আমাৰ অসমীয়া সমাজ উপকৃত হ'ব এইটো দি। সেইকাৰণে মই এই কথাটো ৰাজহুৱা কৰিবৰ কাৰণে ওলালোঁ মই, আৰু ৰাজহুৱা কৰিব উদ্দেশ্যে মই এই কথাখিনি আজি এই ভইচ ৰেকৰ্ডিংটো কৰোঁ, যে এইটো যদি কৰা যায় তেনেহ'লে আমাৰ জাতিৰ ৰক্ষা হ'ব, জাতিৰ ভৱিষ্যত ৰক্ষা হ'ব, আৰু জনগাঁথনি অসমৰ সম্পূৰ্ণভাৱে অসমৰ জনগাঁথনি সলনি হোৱাৰ পৰা বাচি যাব অসম। কিন্তু এই কামটো কৰিব লাগিব যোনবোৰ জাতীয় দল সংগঠন আছে, সেই জাতীয় দল সংগঠনবিলাকে এই কামটো কৰিব লাগিব। সেই জাতীয় দল সংগঠনবিলাকে যোনবোৰ জেগাত মানে অসমীয়া মানুহ নাই, বেলেগ জাতিৰ মানুহ আছে, যেনেকুৱা বেলেগ কিবা জাতিৰ মানুহ আছে, ধৰক হিন্দী ভাষী আছে বা মাৰোৱাৰী আছে, সেইবোৰ জেগাত যাই পেলাই মানে তেওঁলোকক মানে উৎসাহিত কৰিব লাগে যে আপোনালোক আহক, আমাৰ জাতিত আহক, আপোনালোক অসমীয়া হওক। এনেকৈ যদি উৎসাহিত কৰা যায়, আৰু লগতে যদি চৰকাৰে যদি এই কথাটো চৰকাৰে যদি প্ৰচাৰ কৰে যে বেলেগ যিসকল অনা অসমীয়া আছে তেওঁলোক অসমীয়া ভাষাটো শিকি লওক, অসমীয়া ভাষাটো শিকি পেলাই অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে লওক, নিজকে জাতিগতভাৱে অসমীয়া বুলি গণ্য কৰিবলৈ আৰম্ভ কৰক। এনেকৈ যদি চৰকাৰে যদি কয় তেনেহ'লে মোৰ বিশ্বাস যে বহুত অনা অসমীয়া লোক আমাৰ অসমীয়া হৈ পৰিব। বহুত অনা অসমীয়া লোক অসমীয়া ভাষাটো শিকি পেলাই নিজকে জাতিগতভাৱে অসমীয়া বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিব, অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে গ্ৰহণ কৰিব। এইটো মই মই বস্তু আৱিষ্কাৰ কৰিছোঁ, আৰু এই কামটো যদি কৰা হয় সঁচাকৈ, যদি এনেকৈ যদি আমাৰ অসমীয়া ভাষা সংস্কৃতি প্ৰচাৰ কৰিবলৈ যদি অনা অসমীয়াক যদি অসমীয়াকৰণ যদি কৰা হয়, তেনেহ'লে আমাৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া চলিব, আৰু সেনেকৈ মানে অসমীয়াকৰণ কৰিলে আমাৰ অসমীয়া ভাষা সংস্কৃতি বাচি যোৱা সম্ভৱ। আমাৰ বহু ভৱিষ্যতৰ কেইবা কাললৈকে বাচি থাকিব আমাৰ অসমীয়া ভাষা সংস্কৃতি। সেইকাৰণে মই কথাটো কৰোঁ এইখিনি, আৰু বাকী আজিলৈ এইখিনিয়ে থাকিল। এই কামটো মোৰ মতে চৰকাৰ আৰু অসমৰ জাতীয়তাবাদী দল সংগঠনবিলাকে কৰিবই লাগে এই কামটো। মই যোনটো কনচেপ্ট আৱিষ্কাৰ কৰিছোঁ, এই কনচেপ্টটো মানে এইটো এটা কনচেপ্ট হয়, এইটো যদি কৰে সঁচাকৈ
অনা অসমীয়া যদি অসমীয়াকৰণ যদি কৰা হয় অনা অসমীয়াসকলক বহিৰাগত লোকসকলক তেনেহ'লে আমাৰ জাতি বহুত উপকৃত হ'ব। সমাজৰ কাৰণে বহুত লাভান্বিত হ'ব অসমীয়া সমাজ। মোৰ মতে এইটো কৰিবই লাগে চৰকাৰ আৰু অসমৰ জাতীয়তাবাদী দল সংগঠনবিলাকে। বাকী আজিলৈ ইমানে থাকিল, ধন্যবাদ। জয় আই অসম।